खुलुमबाय स्टुडिअ दं आं रबिन बसुमतारी कर्णपुर गामिनि धेमाजि जिल्ला जनाय लाइमेखुरि पन्चायतनि 2 नं कर्णपुर गामिनि रायजो राजाफोर आरो लाइमोनफोरा सरकारखौ लामा नायाजासे खानाय तिनिआलिनिफ्राय 2 नं कर्णपुर गामिसिम थांनाय लामाखौ गावसोरनो नखर नखर ओंखारलायनानै फाहामना लानो गोनां नंगौ थांनाय गोलाव बोसोरनिफ्रायनो रायजो जाबोनाय बे ओनसोलनि रायजो राजाफोरा थांलाय फैलायनि जेंनाजों दिनैसिम भुगिबोनांदों जायनि थाखाय दिनै बे ओनसोलनि रायजो राजाफोरा फैबाय थानाय दैज्लां बोथोर फैब्ला फरायसा फरायसुलिफोरनि थांलाय फैलाय आरो रायजो राजाफोरनि थांलाय फैलायखौ सुबिदा खालामनो थाखाय सरकार आरो ओनसोलनि दैदेनगिरिफोरखौ लामा नायाजासे जा एसे हायो रां खांलायनानै खानाय तिनिआलिनिफ्राय 2 नं कर्णपुर गामिसिम 2 किलोमिटार गोजान लामाखौ फोसाबनानै लायो আমাৰ ৰাস্তাখৰ প্ৰত্যেক বছৰে কি হয়গে বাৰিষা আহিনা পৰা আগতে বৰষুণ পৰিলে বোকাৰে মানুহ খোজ কাঢ়িব নোৱাৰে ল'ৰা ছোৱালী স্কুল আহে স্কুল অহাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হয় বহুত আহিবৰ কাৰণে এই ৰাস্তাখনৰ পৰা সেইকাৰণে আমি গাঁৱৰ ৰাইজে আৰু লগতে যুৱ সংঘৰ ল'ৰাখিনিয়ে একগোট হৈ আমি ৰাস্তাখনত আমাৰ নিজৰ ৰাইজৰ পইচাৰে ল'ৰাবিলাকৰ টকাৰে আমি নিজে মাটি পেলাইছোঁ আৰু লগতে কিছুমান অভিজ্ঞ মানুহে সচেতন মানুহে ৰাইজৰ সচেতন মানুহে কিছুমান আমাক 100-200 টকা এনেকুৱা পইচা অনুদান দিছে সেইকাৰণে আমি এখন ৰাস্তাঘৰ কৰিছোঁ আৰু পিছলৈ ৰাস্তাঘৰ আহি থকা সময়ত যদিহে ইলেকশ্যনৰ কোনোবাই ব্যক্তিয়ে বা ডিএমএ চাই কিনে আমাৰ ৰাস্তাঘৰ পকা নহ'লে চেনগেবেল পেলাই দিব বুলি কিনে আমি আশা কৰিছোঁ চৰকাৰ আশা কৰিছোঁ কি কাম কৰি আছে কামটো আমাৰ গাঁৱৰ ৰাইজে আমি ধুনীয়াকৈ যুৱ সংঘৰ ল'ৰাখিনি আমি ধুনীয়াকৈ নিজৰ সুবিধাৰ পৰা আমি ৰাস্তাঘৰ গাঁওখন হৈছে 2 নং কৰ্ণপুৰ কানাই তিনিআলিতো 1 নং কৰ্ণপুৰলৈকে আমাৰ টাৰ্গেট আছে ৰাস্তাঘৰ বনোৱা টাৰ্গেট আছে আমাৰ কিমান কিলোমিটাৰ কৰি আছে টোটেল কিলোমিটাৰটো হ'ব 2 কিলোমিটাৰ হ'ব টোটেল কিলোমিটাৰটো এতিয়া বৰ্তমান 1.5 কিলোমিটাৰ ওচৰতে হৈছে আৰু 0.5 কিলোমিটাৰ এনেকুৱা আছে সম্পূৰ্ণ হ'ব কাৰণে মাটি ক'ৰ পৰা উঠাই আছে আপোনালোকে মাটিটো আমি বৰ্তমান আমি লাৰিনৈৰ পৰা উঠাই আছোঁ লাৰিনৈৰ পৰা ট্ৰেক্টৰৰ পৰা উঠাই আনিছোঁ চৰকাৰক এইটো ক'ব বিচাৰোঁ যে আমাৰ ওচৰতে এখন মানে কি আছে স্কুল আছে MV স্কুল আছে সেই স্কুললৈকে ল'ৰা ছোৱালীবিলাক আহাৰ সুবিধা কৰিবৰ কাৰণে ৰাস্তাঘৰ MV স্কুললৈকে পকাকৰণ কৰি দিব বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ